এখন নিকুনি খোৱা গাঁৱত ধনেশ্বৰ নামৰ এজন ধূৰ্ত চোৰ আছিল। তেওঁৰ চোৰাং কাৰবাৰৰ কথা গোটেই গাঁৱে জানিছিল, কিন্তু এটা কোনেও প্ৰমাণ নোপোৱাৰ কাৰণে একো কৰিব পৰা নাছিল। ধনেশ্বৰে ৰাতি হলেই গাঁৱৰ মানুহৰ ঘৰত সোমাই ধান-মাহ, গহনা-পাতি, টকা-পইচা আৰু পথাৰৰ গৰিমক চুৰ কৰি আনি বেলেগ মানুহক বিক্ৰী দিছিল। সেয়েহে গাঁওখনত দৰিদ্ৰতাৰে দেখা দিছিল। এদিন ৰাতি তেওঁ গাঁৱৰে সৎ মানুহ জয়ৰামৰ ঘৰত সোমাই তেওঁৰ পত্নীৰ সোণৰ ফুলিযোৰ চুৰ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু সেই ৰাতি জয়ৰামৰ টোপনি নাছিল। কাৰণ সেইদিনা কাৰেণ্ট নাছিল কাৰণে ফেন নচলাত গৰমত ইফাল সিফাল কৰি আছিল। এনেতে তেওঁ গম পালে যে তেওঁলোকৰ ৰুমৰ ভিতৰত কোনোবা সোমাই আহিছে। জয়ৰামে টোপনি ভাও ধৰি মনে মনে শুই থাকিল। ইফালে ধনেশ্বৰে দুয়োকে টোপনিত লাল কাল হৈ থকা দেখি দেৰি নকৰি বাকচটো খুলিবলৈ ধৰিলে। জয়ৰামে ধৰিব পাৰিলে যে এইটো চোৰেই হয়। তেওঁ মনে মনে উঠি ধনেশ্বৰক ধৰি দিলে। চোৰ, চোৰ। গাঁৱৰ মানুহে ধনেশ্বৰক ধৰি মাৰধৰ কৰিবলৈ ধৰিলে। কেইবাজনো ল'ৰাই হালোৱা এছাৰিৰ কোব দিলে। ধনেশ্বৰক পুলিচৰ ওচৰত দিয়াৰ ভয় খুৱালে। শেষত গাঁৱৰ মুখিয়ালে ক'লে, ইয়াক আজি গাঁৱৰ পৰা খেদি দিয়া, নাইবা ইয়াক ঘন অৰণ্যৰ মাজত গৈ বান্ধি থৈ অহা হওক, বাঘ ভালিকে খাব। ভয়তে কঁপি থকা ধনেশ্বৰে মাত লগালে, মোক এটা শেষ সুযোগ দিয়ক, মই আৰু কেতিয়াও চুৰ নকৰো। গাঁৱৰ এজন বুঢ়ামানে ক'লে, ঠিক আছে, কিন্তু তই আমাৰ গাঁৱৰ বাবে এটা ভাল কাম কৰিব লাগিব, নহ'লে তোক ক্ষমা নকৰো। ধনেশ্বৰে মান্তি হ'ল। তেওঁ গাঁৱৰ সকলোৰে ঘৰত ভগা-চিগা বেৰ, দুৱাৰ-খিৰিকী মেৰামতি কৰাৰ উপৰিও চুলি কটাৰ কাম কৰিবলৈ ল'লে। কেইবাদিনো কঠোৰ পৰিশ্ৰম কৰি তেওঁ গাঁৱৰ মানুহৰ বিশ্বাস অৰ্জন কৰিলে।